হে প্ৰভু, মই এতিয়া কাক বিচাৰোঁ? কি কৰোঁ? পইচা ক'ত পাম এতিয়া? এই ঘৰ বনাবলৈ ভণ্টিক চাগে ৰূপমে পইচা পঠিয়াই আছে। তাই পৰাই মই বিচাৰি আনিবলগীয়া হ'ল। কিবা এটা কৰি বিচাৰিবই লাগিব, নহ'লেতো মই জেল ভাত খাব নোৱাৰোঁ। অ' ভণ্টি, ভণ্টি। ভিনদেউ আহিলেচোন। অঁ ভণ্টি, মই বহুত ডাঙৰ বিপদ এটাত পৰিছোঁ। প্লিজ তই মোক অলপ সহায় কৰচোন। হয় নেকি? ব'লকচোন বাৰু, আপুনি বহি লওকগৈ অকণমান। হ'ব দেচোন। ভণ্টি, মই বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। তই পাৰ যদি মোক সহায় কৰচোন। ৰূপমেতো তোক পইচা পঠিয়াই থাকে, তাৰে পৰা হ'লেও তই কেইটামান বিচাৰি মোক যেন তেনে উদ্ধাৰ কৰচোন। মোৰ মানে যিখিনি ক'বলগীয়া আছে তোক পিছৰ পৰেও ক'ব পাৰিম, নহ'লে পইচা পাতি যদি নাপাওঁ মই জেললৈ যাব লাগিব। তেতিয়া আৰু মোক কোনেও ৰাখিব নোৱাৰিব। গতিকে প্লিজ তই পাৰ যদি মোক পইচা 50,000 এটা যেন তেনে যোগাৰ কৰি দেচোন। হয় নেকি ভিনদেউ? 50,000 টকা হ'ব নহয়, মই বিশেষ নাজানো বাৰু। পইচা পাতিবিলাক মোৰ ওচৰত নাই, তেওঁৱে একাউণ্টত ৰাখি থৈছে। ৰ'ব, মই ফোন এটা কৰি পিনি তেওঁক সুধি লওঁ, তাৰপিছত আপোনাক মই জনাই আছোঁ। কি কৰি আছে আপুনি? এই ভিনদেউ আহিছিলে। কিবা হেনো সমস্যা এটাত পৰিছে, টকা 50,000 লাগে। 50,000 নহ'লে হেনো ভিনদেউ জেললৈ যাব লাগিব। মানুহজন একেবাৰে চিন্তাত আছে। 50,000 হ'ব জানো? আপোনাৰ লগৰ? হ'ব, মোবাইলত পঠাই দিব। ঠিক আছে, মই তেতিয়া হ'ব বুলি ভিনদেউক কৈ দিওঁ নে কি? ঠিক আছে, হ'ব। মই আপোনাক অলপ পিছত ফোন কৰি আছোঁ। ভিনদেউ, তেওঁলৈ ফোন কৰিছিলোঁ। তেওঁৰ ওচৰত 50,000 টকা নাই। যোৱা বেছিদিন হোৱা নাই যে, কিন্তু তেওঁ লগৰ এটাৰ পৰা ধাৰ কৰি মেলি দিম বুলি কৈছে। আপোনাৰ বিপদটোৰ কথা শুনি আপোনাক মোবাইলত কিবা দি দিবলৈ কৈছে, স্কেনাৰখন দি দিব তেওঁ। হয় নেকি? ঠিক আছে বাৰু, মই স্কেনাৰখন পঠাই দিছোঁ বাৰু। ভগৱানে বচালেই, ভাল বাচিলোঁ দে। মই পিছত তহঁতক ধাৰটো মাৰি দিম দে, চিন্তা নকৰিবি দেই। নাই নালাগে ভিনদেউ, আপুনি পইচা পাতি ঘূৰোৱা চিন্তা এতিয়া কৰিব নালাগে। মাত্ৰ আপুনি আপোনাৰ বিপদটোৰ পৰা উদ্ধাৰ হৈ লওক। পিছত ঘূৰালেও ঘূৰাব, নঘূৰালেও নাই। সেইবোৰ ইমান চিন্তা কৰি থাকিব নালাগে। ৰ ভণ্টি, মই পটককৈ পইচাটো পঠাই থৈ আহোঁগৈ, তাৰপিছত তোৰ ওচৰলৈ আহিম দে, তোৰ কথাখিনি ভাঙি পাতি ক'ম। হ'ব ভিনদেউ, আপুনি নিশ্চিন্ত মনে কৰি আহকগৈ। মই সমাধানটো আগে কৰি আহোঁগৈ দেই, তোৰ ৰচোন। ভিনদেউ ইমান দেৰি হ'ল পোৱাহি নাই, কি বা সমস্যা হ'ল? বালৈ ফোন এটা কৰি নুসুধোঁ, আকৌ যদি বা গম নাপায়, বা বহুত চিন্তাত পৰিব নহয়। ভিনদেউ মোৰ ওচৰলৈ আহিম বুলি কৈছে নহয়। ভণ্টি, মই সমস্যাখিনি সমাধান কৰি আহিলোঁ। তই মোক যিখিনি সহায় কৰিলি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। বাৰু তোক মই কথাখিনি কওঁ। পৰহি দিনা যে ছোৱালীৰ বাৰ্থডে আছিলে, কথাখিনি ভণ্টি সেইখিনিও। তই আৰু ৰূপমে মোক আৰু বেয়া পাই নাথাকিবি। তহঁতৰ লগত মই বহুত অন্যায় কৰিলোঁ, বহুত তহঁতক অত্যাচাৰ কৰিলোঁ, যাৰ বাবে মোক হয়তো তহঁতে ক্ষমা কৰিলেও মই ক্ষমাৰ যোগ্য নহয় ভণ্টি। নাই ভিনদেউ, আপুনি ক্ষমা খুজি মোক লাজ নিদিব। আপোনাক যদি আমি বেয়া পাই থাকিলোহেঁতেন, তেতিয়া জানো ইমান সহায় কৰোঁ? ক্ষমা নুখুজিব। নিজৰ মানুহে নিজৰ মানুহক ক্ষমা খুজিব নালাগে নহয়। আৰু আপুনি যাওক, বা চাগে চিন্তা কৰি আছে। তহঁতে মোক যিখিনি সহায় কৰিলি মই সেইখিনি সদায় চিৰকৃতজ্ঞতা হৈ ৰাখিম ভণ্টি। হ'ব দে, মই আৰু সেই তোৰ আগৰ ভিনীয়ে হৈ থাকিম। তোক আৰু মই কোনোদিন বেয়া ব্যৱহাৰ বা বেয়াকৈ কেতিয়াও নকৰোঁ। আৰু মই বাৰুকৈ বুজি পালোঁ, অহংকাৰহে পতনৰ মূল। হ'ব দে ভণ্টি, মই আৰু যাওঁ। বায়ু চাগে চিন্তা কৰি আছে, বেয়াছে আৰু নাপাবি দেই। একো নাই, হোৱাবোৰ হৈ গ'ল আৰু। আপুনিও ক্ষমা খুজিব নালাগে, আৰু ময়ো বেয়া পাই নাথাকোঁ। গৈ থাকোঁগৈ এতিয়া। প্ৰভু, তুমি বচালা প্ৰভু। মনটো মোৰ এতিয়াহে ভাল লাগিছে। সন্মানটো মোৰ এতিয়াহে জীয়াই থাকিছে। পালোঁ দিয়া। তোমালোকৰ ভণ্টিৰ পৰাই পইচাখিনি লৈ সমস্যাখিনি সমাধান কৰি ডাইৰেক্ট ঘৰলৈ আহিছোঁ, গম পাইছানে? সঁচাকৈও তুমি কোৱা কথাবোৰ মিছা নহয়। বেছি অহংকাৰ কৰিলে মানুহ অধপতন হয়। মোৰ পইচা পাতি আছিলে, মই বহুত অহংকাৰী হৈ গৈছিলোঁ। তাৰ ফল
মই লগালগ পালোঁ দিয়াচোন। মই তোমাৰ ভণ্টিক ভিক্ষাৰী বুলি কৈ হাঁহিছিলোঁ, কিন্তু মইচোন আজি তাইৰ ওচৰতে ভিক্ষা মাগিবলগীয়া হ'ল। তাই যদি সহায় নকৰাহেঁতেনতো মোৰ গোটেই সন্মানেই শেষ হৈ গ'লহেঁতেন। ঠিকেই কৈছা তুমি, অহংকাৰী সদায় অধপতনে যায়। তুমি ৰাতিপুৱালৈকে আজি অহংকাৰত পূৰা ডুব গৈ আছিলা, কিন্তু আজি তৎক্ষণাত তোমাৰ অহংকাৰ পানী হৈ গ'ল। যিজনী ভণ্টিক তুমি কথাই প্ৰতি ভিক্ষাৰী বুলি হাঁহিছিলে, সেইজনী ভণ্টিৰ ওচৰত আজি হাত পাতি তোমাৰ কিবা এটা সমস্যা সমাধান হ'ল। আজি তুমি ভালে আছা, দেখিছানে? আচলতে মানুহে যিকোনো পৰিস্থিতিতে আনক হাঁহিব নাপায়। আজি তোমাৰ ওচৰত টকা পইচা আছে, কাইলৈ হয়তো নাথাকিবও পাৰে। যিদৰে তোমাৰ লগত হ'ল, কালিলৈকে তোমাৰ হাতত টকা পইচা আছিলে, তুমি বহুত অহংকাৰী হৈ আছিলা বা পূৰা ধনী আছিলা, কিন্তু আজি তৎক্ষণাত তোমাৰ হাতত এটকাও নাই আৰু তুমি আনৰ ওচৰত ভিক্ষা খুজিব লগা হ'ল, নহয় জানো? সেইটো কাৰণে মানুহে যিমান টকা পইচা হওক কিয় বেলেগক অপমান কৰিব নালাগে, কাৰণ পৰিস্থিতি সদায় একেই নাথাকে, কাৰো লগতে একে নাথাকে। আজি তুমি ধনী, কাইলৈ সেই দুখীয়া মানুহঘৰো ধনী হৈ যাব পাৰে। আৰু সকলোৱে কথাটো বুজি পোৱা উচিত যে পইচা কেইটামান হ'লেই মানুহৰ ইমান দম্ভ অহংকাৰ হৈ যোৱাটো মানে একদম ভাল কথা নহয়। সেই অহংকাৰ বেছি হ'লে অধপতনে যাবই, সেইটো সেই ওপৰজনেও তেনেকুৱাই কৰে। হয় দিয়া, তুমি একদম শুদ্ধ কথাই কৈছা। মই বাৰুকৈ বুজি পাইছোঁ অহংকাৰ অধপতন কি হ'ল, মোৰ নিজৰ ক্ষেত্ৰতে মই আজি পালোঁ। গতিকে সা সম্পত্তিক লৈ অহংকাৰ কৰি কোনো লাভ নাই। আজি আছে কাইলৈ নাই। য'ত নেকি মানুহৰ জীৱনটোৱে খন্তেকীয়া, তাতনো আৰু সা সম্পত্তিক লৈ অহংকাৰ কৰি কি লাভ আছে বাৰু? আপোনালোকৰ বাৰু এই কাহিনীটো চাই কেনেকুৱা লাগিল? কমেণ্ট বক্সত কিবা এটা সুন্দৰভাৱে মন্তব্য লিখি দিব, যাতে আমি আৰু অনাগত দিনত এনেদৰে ভাল ভিডিঅ'বিলাক বনাই যাবৰ বাবে প্ৰেৰণা পাওঁ। ধন্যবাদ।